হয় আজি ৰাতিপুৱা আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ ৰায়মনত এটা ইনফৰ্মেশ্যন আহিছিলে যে এনেকুৱা এটা 40 জন মানৰ প'চাৰ্ছৰ টীম এটা সোমাইছে আমাৰ 6 নম্বৰ ৰাইডত যোনটো য'ৰ পৰা মানে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্কখিনি ষ্টাৰ্ট হৈছে তো ইনফৰ্মেশ্যন পোৱাৰ লগে লগে আমি দুটা টীম বনালোঁ দুখন গাড়ী ফুল কৰি মানুহ পঠিয়ালোঁ তাৰপিছত বহুত চাৰ্চ অপাৰেশ্যনৰ পিছত এট লাষ্ট ছাকচেছফুলি ইহঁতক আউট অফ 40 3জনক ধৰিবলৈ সক্ষম হৈছে আমাৰ বনকৰ্মী দলে আৰু ইহঁতৰ লগত এটা ডেড কাৰ্কাছ পোৱা গৈছে হৰিণ এটা বাৰ্কিং ডিয়াৰৰ তো তাত তৎক্ষণাত ইহঁতক ডিটেইন কৰি পেলাই আমাৰ অফিচত লৈ অহা হৈছে আৰু এই 3জনক আমি এতিয়া মেডিকেলখিনি কৰিলোঁ মেডিকেল কৰাই পেলাই মেডিকেলৰ কাৰণে পঠিয়াইছোঁ আহিলে আমি লিগেলি বাকী প্ৰচেছখিনি আমি কৰি যাম জব্দ কৰিলোঁ আমি আপোনাৰ ইহঁতৰ লগত পাইছোঁ নেট পাইছোঁ আপোনাৰ স্নেয়াৰ নেট পাইছোঁ 7খন স্পিয়াৰ পাইছোঁ 7খন হেণ্ডমেড স্পিয়াৰ আৰু বাৰ্কিং ডিয়াৰৰ এটা ডেড বডি পাইছোঁ আৰু সিহঁতৰ লগত যিটো বাকী প্ৰচেছবিলাক আছে হয় বাকী এতিয়ালৈকে 3জনক আটক কৰিলে ইহঁতক আমি ইনভেষ্টিগেশ্যন কৰিম এতিয়া যিহেতু খবৰ পাইছিলোঁ যে 40 জন সোমাইছে গোটেইকেইজনৰ নাম আমি উলিওৱাৰ চেষ্টা কৰিম আৰু আমি তাৰপিছত ইনভেষ্টিগেট কৰি ইহঁতকো আমি অতি শীঘ্ৰে আটক কৰাৰ চেষ্টা কৰিম বাৰ্কিং ডিয়াৰ যিটো আছিল হয় প্ৰচেছৰ লগত ডেড বডি অৱস্থাত পোৱা গৈছে নেকি হয় ডেড বডি অৱস্থাত পোৱা গৈছে ডেড আছিলে ইহঁতৰ লৈ আনি আছিলে জংঘলৰ পৰা তেতিয়াই ধৰা হৈছে ইহঁতক ৰায়মনা নেশ্যনেল পাৰ্কত এনেকুৱা ঘটনা হোৱাটোতো কেনেকৈ সম্ভৱ আপুনি কি ক'ব ছাৰ ৰায়মনা নেশ্যনেল পাৰ্ক যিহেতু এইটো নতুন একদম ৰিচেণ্টলি ডিক্লেয়াৰ হৈছে 1 বছৰ মাত্ৰ হৈছে তো ইয়াত আমাৰ মানুহখিনিক বহুতখিনি এতিয়াও এৱেৰ হোৱা বাকী আছে এইটো একফালৰ পৰা আমি ক'ম যে আমাৰ ডিপাৰ্টমেণ্টৰ অকণমান আমাৰো ভুল আছে আমি ইমান কমিউনিকেট কৰিব পৰা নাই মানুহখিনিৰ লগত তাও মানে আগতকৈ কম্পেৰেটিভ যদি আমি কৰোঁ বহুতখিনি আগৰ পৰা কমিছে ইয়াত আৰু বিশ্বাস ৰাখোঁ যে মানে আগন্তুকো আমি পাম মানে ফল পাম মানুহৰ পৰা কোঅপাৰেশ্যন আমি পাই আছোঁ বহুত তো এইটোৱে আৰু যিহেতু বেকৱাৰ্ড অলপ হয় জেগাটো অলপ আনএমপ্লয়মেণ্টৰ প্ৰব্লেমো আছে হয় এৱেৰনেছ প্ৰগ্ৰাম আমি কৰিব লাগিব বহুতখিনি তো আশা ৰাখিছোঁ যে ভাল হ'ব মানে